মানে চাওক আজি আমি 7 বছৰৰ পৰা এওডিএফ কৰি আছিলো এই বিটিসিত কোকৰাঝাৰ জিলা সভাপতি হিচাপে যুৱ মৰ্চাৰ। কিন্তু আমি এটা বস্তু দেখা পাইছো, এওডিএফে বিগত নিৰ্বাচনৰ পৰা আজিলৈকে যিমানখিনি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজনেছৰ কাৰণে কৰিছে। এইবাৰ আমি বিপিএফৰ একচুৱেলি কাম কাজৰ প্ৰতি আকৃষ্ট হৈ উন্নয়নমূলক যিখিনি আছে সেইখিনি আকৃষ্ট আমি বিপিএফত যোগদান কৰিলো। আৰু বিশেষকৈ আমাৰ পৰ্বতজৰা সমষ্টিত বিপিএফৰ ফালৰ পৰা যিজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই প্ৰাৰ্থীজন অতিকৈ মানে ভাল মানুহ, দুখীয়াৰ সহায় কৰা মানুহ, শিক্ষিত মানুহ, যুৱক হয়। আৰু তাৰ প্ৰতি তাৰ কাম কাজৰ প্ৰতি আগৰ পৰাই মানে আমাৰ বহুত আকৰ্ষিত কৰিছে। সেই আকৰ্ষণৰ ফলতে আমি বিপিএফত জইন কৰিছো। আৰু এটা কথা, বিপিএফৰ ফালৰ পৰা যিজন প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীজনে সকলোকে সমান চকুৰে চাই সকলোকে ভাল পায়, সেইকাৰণে আমি বিপিএফত যোগদান কৰিছো। আৰু এওডিএফৰ পৰা যিজন প্ৰাৰ্থী দিছে প্ৰাৰ্থীজন আমাৰ পৰ্বতজৰা সমষ্টিৰ মানে বাসিন্দা নহয়, ভোটাৰো নহয়। পৰ্বতজৰা সমষ্টিৰ পৰা 80 কিলোমিটাৰ 100 কিলোমিটাৰ দূৰৰ পৰা আনি প্ৰাৰ্থীটো দিছে। সেইকাৰণে আমি স্পষ্টকৈ বুজিব পাৰিছো যে এইবাৰ এমচিএলৰ লগে লগে এমএলএ ইলেকশ্যনতো এওডিএফে বিটিসিত মানে বিজনেছ কৰাৰ কাৰণে আহিছে, কোনো ইলেকশ্যন খেলাৰ কাৰণে নহয়। জিকিব নোৱাৰিব, কিন্তু ভোট কাটি বেলেগক জিকাৰ এটা মানে প্ৰচেছ চলাই থাকে, সেই প্ৰচেছখিনি লৈ আহিছে। আৰু এইবাৰ মানে পৰ্বতজৰা সমষ্টিত বিপিএফৰ ফালৰ পৰা যিখিনি আমি ডেভেলপ পাইছো, উন্নতি পাইছো, এই উন্নতিৰ প্ৰতি আকৃষ্ট হৈ আজি আমি বিপিএফত যোগদান কৰিছো।